নমস্কাৰ। আজি অমিতা গুটি কিদৰে বনায় তাৰ ওপৰত এটা সৰু ভিডিঅ' বনাবলৈ লৈছোঁ। তাৰ কাৰণে আমাক লাগিব প্ৰথমতে এটা পলি বেগ, 6-4 ইঞ্চৰ পলি বেগ হ'লে হৈ যাব, নাইবা আমাৰ যিটো পানী খোৱা ডিছপ'জেবল গ্লাছ সেই গ্লাছ হ'লেও হৈ যায়। তাৰপিছত আমাক লাগিব মাটি, পথৰুৱা পলসুৱা মাটি। মাটিখিনি কি কৰিব, ভালদৰে গুড়ি কৰি চালনীৰে চালি ল'ব। তাৰপিছত লাগিব আমাক শুকান গোবৰ। এয়া চাওক, শুকান গোবৰৰ গুড়ি আমি চালনীৰে চালি লৈছোঁ। তাৰপিছত এয়া আছে মোৰ ওচৰত কেঁচুসাৰ। তাৰপিছত আছে কক'পিট অৱশ্যে নিদিলেও হয়, তথাপিও মোৰ ওচৰত যিহেতু আছে মই দিব পাৰিম। তাৰপিছত এয়া অমিতাৰ গুটি, চাওক এয়া লুনাৰ F1 হয়। লুনাৰ F1 2 ফিটতে ইয়াৰ ফল আহে। আমি কি কৰিব লাগিব, প্ৰথমতে অমিতাৰ গুটিখিনি আমি আনি এৰাতি তিয়াই থ'ব লাগিব। এৰাতি তিয়াই থৈ আমি অমিতাৰ গুটিখিনি অকণমান ৰ'দত শুকাই ল'ব লাগিব, যাতে তিতি থকা পানীখিনি শুকাই যায়। তাৰপিছত আমি কি কৰিব লাগিব, আমি মাটিৰ মিশ্ৰণটো এনেদৰে বনাব লাগিব। আমি কেঁচুসাৰ এবাতিতকৈ অলপ কম দিলোঁ। তাৰপিছত আমি মাটি ইয়াত 3 বাতি দিম। এয়া চাওক, মাটি 3 বাতি দিলোঁ। আৰু আমি কি কৰিম, শুকান গোবৰ এবাতি দিম। তাৰপিছত আমি অকণমান কক'পিট ছটিয়াই দিম। তাৰপিছত আমি ভালদৰে মাটিখিনি মিশ্ৰণটো বনাই ল'ম। আমি মাটিখিনি ভালদৰে মিশ্ৰণটো বনাই ল'লোঁ। ইয়াৰ পিছত আমি কি কৰিম, এইটো পলি বেগ আছে, আমি পলি বেগত মাটিখিনি ভৰাই ল'ম। পলি বেগত আমি মাটিৰ মিশ্ৰণখিনি ভৰাই আমি ভালদৰে পলি বেগটো থেকেৰিয়াই দি ইয়াৰ মাটিখিনি আমি ভালদৰে হাতেৰে ভালকৈ টিপি দিম, যাতে ইয়াৰ ভিতৰত খালী ঠাই নাথাকে। কি হয়, যদি খালী ঠাই থাকে, পানী দিওঁতে ইয়াৰ মানে কি হয়, মাটিখিনি বহি যায় আৰু কেতিয়াবা পুলিটো গজি উঠাৰ পিছত গুৰিটো পচি যায়। আমি এনেদৰে পলি বেগ প্ৰস্তুত কৰি ৰাখিলোঁ। ইয়াৰ পিছত আমি কি কৰিম, সৰুকৈ হাতেৰে এটা গাঁত খান্দি ল'ম। গাঁত খান্দি লৈ তাৰপিছত এই অমিতাৰ গুটি আমি এটা ধুনীয়াকৈ দি দিম। দি বোলে বনাই থোৱা মাটিৰ মিশ্ৰণ অকণমান অমিতাৰ গুটিটোৰ ওপৰত দি দিম। তাৰপিছত হাতেৰে আমি ইয়াক এনেদৰে ভালকৈ টাইট কৰি দিম। তাৰপিছত ভালদৰে বৰষুণ নপৰা ঠাইত ইয়াক আমি থৈ দিম। মাজে মাজে ইয়াৰ মাটিটোৰ জীপালটো চাই আমি পানী দি থাকিম। আজি সোমবাৰ, মিনিমাম আপোনাৰ নেক্সট সোমবাৰ মঙলবাৰৰ ভিতৰত 7 দিনৰ পৰা 10 দিনৰ ভিতৰত ইয়াত মানে গজালি ওলাব পুলিটো। তাৰপিছত আমি অকণমান ৰ'দ পৰা ঠাইত থৈ দিম, নহ'লে কি হয়, ৰ'দ নপৰিলে গছটো বেছি ওখ হৈ যায় আৰু ৰ'দত যেতিয়া ৰুই দিয়া যায় তেতিয়া গছটো লেৰেলিবলৈ মৰি যায়। আপোনালোকে এনেদৰে ঘৰত সহজে অমিতাৰ পুলি বনাব পাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।